হেল্ল' কি খবৰ ভালে আছেনে আপোনালোক এইকেইদিন যে ইমান বৰষুণ দি আছে একেবাৰে বাহিৰত ওলাই যাব মন নাযায় কিন্তু উপায়টো নাই বজাৰ কৰিব কাৰণেতো ওলাই যাবই লাগিব ওলাই যেতে দেখিলোঁ বেপাৰী এজনে বাঁহগাজ বিক্ৰী কৰি আছিলে যিহেতু বহুত দিন বনোৱা নাছিলোঁ সেইকাৰণে একেলগে দুটাই লৈ গুচি আহিলোঁ সবেতো বেলেগ বেলেগ ধৰণত বনাই খায় বাঁহগাজ কিন্তু মই কেনেকৈ বনাওঁ মোৰ প্ৰচেছ কি চাব আহক প্ৰথমত মই বাঁহগাজ দুটা ভালকৈ ধুই লৈছোঁ ধুই লৈ গুল গুলকৈ কাটি লৈছোঁ মই বটিদি কাটি আছোঁ কাৰণ কটাৰী দি কাটিলে মোৰ আঙুলি কেতিয়াবা কাটা গুচি যায় সো কটাৰীটো মই কম ব্যৱহাৰ কৰোঁ এণ্ড আপোনালোকে ভাল পায়নে খাই বহুতে আকৌ খাই ভাল নাপায় কিন্তু মোৰ বহুত ভাল লাগে খাই বলক এতিয়া মই কেনেকৈ বনাওঁ আপোনালোকে চাব এতিয়া কাটা হৈ গ'ল বাঁহগাজখিনি কাটা হৈ যোৱাৰ পিছত মই কেৰাহীত দি দিছোঁ তাৰপিছত অলপ পানী আৰু নিমখ দি মই বইল হ'বলৈ দিছোঁ আপোনালোকে চামুচেৰে অলপ ভাঙি চাব যদি সিজিছে উলিয়াই দিব আৰু যদি সিজা নাই তেনেহ'লে আৰু অলপ বঢ়াই থ'ব এতিয়া মই অলপ ভাঙি চাইছোঁ সিজিছে নে নাই সিজা এয়া ভালকৈ সিজি গ'ল যিহেতু ভালকৈ সিজি গৈছে এতিয়া মই বাচন এখনত উলিয়াই দিলোঁ উলিয়াই দিয়াৰ পিছত মই আকৌ একেখন কেৰাহীত পানী অকণমান দিছোঁ তাত মই এড কৰিছোঁ মুগ দালি মই ওলোৱা মুগ দালিখিনি ভাজি থোৱা হয় যিহেতু মই ঘৰত মুগ দালি ভাজি থওঁ সেইকাৰণে মই ভাজি থোৱাখিনি দিলোঁ আপোনালোকে নৰ্মেলটোও দিব পাৰে দেন মই দালিখিনিত অলপ নিমখ দি কভাৰ কৰি বইল হ'বলৈ বহাই থ'লোঁ এতিয়া বাঁহৰ গাজখিনিও সিজিল আৰু দালিখিনিও সিজিল বেলেগ বাচনত নথৈ একেখন বাচনত থৈ দিছোঁ তাৰপিছত মই কেৰাহীখন আকৌ এবাৰ ধুই লৈ বহাইছোঁ কেৰাহীখন গৰম হৈ গ'ল এতিয়া মই তেলটো মাৰি দিম তেল মাৰিবৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ প্ৰথমত মই কেৰাহীখনত অলপ তেল দিলোঁ তেলখিনি গৰম হোৱাৰ পিছত মই জিৰা আৰু সৰিয়হখিনি একেলগে দি দিছোঁ তাৰপিছত মই পিঁয়াজ নহৰু আৰু জলকীয়াখিনি দিলোঁ দি লৈ অলপ গোল্ডেন কালাৰ হোৱালৈকে ভাজি ল'ম যিহেতু পিঁয়াজখিনি ভাজা হৈ গ'ল এতিয়া মই বইলখিনি কেৰাহীত দি দিছোঁ কেৰাহীত দিয়াৰ পিছত অকণমান ভাজি ল'ম যেতিয়ালৈ পানীটো শুকাই নাযায় দেখিছেনে পানীখিনি ইমান ধুনীয়াকৈ শুকাই গ'ল পানীখিনি শুকাই গ'লেহে কিন্তু ৰিয়েল টেষ্টটো আহে চ' আপোনালোকেও বনালে ঠিক এনেধৰণে কৰিব তেতিয়াহে ভাল পাব খাই ফাইনেলি মোৰ ৰেচিপি ৰেডি হৈ গ'ল এণ্ড মই এতিয়া বাউল এটাত ওলাই ল'ম আৰু কেতিয়াবা যদি আপোনালোকে এইটো প্ৰচেছত বনাই খোৱা নাই দেন এবাৰ বনাই চাব ট্ৰাষ্ট মি বহুত ভাল লাগে খাই আপুনি যদি বিচাৰে হালধিও দিব পাৰে মই হালধিটো দিব পচন্দ কৰা নাছিলোঁ সেইকাৰণে মই উইদাউট হালধি বনাইছোঁ মোৰ ভিডিঅ' চাই আপোনালোকে কেনেকৈ পায় মোক কমেণ্টত জনাব এণ্ড মোৰ প্ৰিভিয়াছ ভিডিঅ' যদি আপোনালোকে চোৱা নাই দেন মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে এবাৰ চেক কৰিব গৈ পেলাই কেনেকৈ পাইছে ভিডিঅ'টো চাই ভাল হৈছে নে বেয়া হৈছে মোক কমেণ্টত জনাব এণ্ড মই সদায় এটা ভিডিঅ' আনিব ট্ৰাই কৰি আছোঁ এণ্ড মই আনিও আছোঁ এটা ভিডিঅ' এভৰি মৰ্ণিং 9 AM মই ভিডিঅ' এটা দিওঁ আপলোড চ' আপোনালোকে ছাবস্ক্ৰাইব কৰিব আপডেটছ পাই থাকিবৰ কাৰণে লগত লাইক আৰু শ্বেয়াৰো কৰি দিব